নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোকক মোৰ NMT's YouTube চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ভাৰতৰ 10 আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচনৰ বিষয়ে জানো আহা। নম্বৰ 1 হাওৰা জংচন ৰেলৱে ষ্টেচন HWS। ইয়াৰ প্লেটফৰ্মৰ সংখ্যা 23 আৰু ট্ৰেকৰ সংখ্যা 23 আৰু ডেইলি 286খন ট্ৰেইন এই ষ্টেচনৰ মাজেদি অহা যোৱা কৰে। নম্বৰ 2 শিয়ালদা ৰেলৱে ষ্টেচন SDS। ইয়াৰ প্লেটফৰ্মৰ সংখ্যা 21 ট্ৰেকৰ সংখ্যা 28 ডেইলি 78খন ট্ৰেইন এই ষ্টেচনৰ মাজেদি অহা যোৱা কৰে। নম্বৰ 3 ছত্ৰপতি শিৱাজী টাৰ্মিনাছ CST। ইয়াৰ প্লেটফৰ্মৰ সংখ্যা 18 ট্ৰেকৰ সংখ্যা মাল্টিপুল আৰু ডেইলি 31খন ট্ৰেইন এই ষ্টেচনৰ মাজেদি অহা যোৱা কৰে। নম্বৰ 4 চেন্নাই চেন্ট্ৰেল ৰেলৱে ষ্টেচন MAS। প্লেটফৰ্মৰ সংখ্যা 17 ট্ৰেকৰ সংখ্যা 30 আৰু ডেইলি 170খন ট্ৰেইন এই ষ্টেচনৰ মাজেদি অহা যোৱা কৰে। নম্বৰ 5 নিউ দিল্লী ৰেলৱে ষ্টেচন NDLS। ইয়াৰ প্লেটফৰ্মৰ সংখ্যা 16 ট্ৰেকৰ সংখ্যা 18 আৰু ডেইলি 342খন ট্ৰেইন এই ষ্টেচনৰ মাজেদি অহা যোৱা কৰে। নম্বৰ 6 আহমেদাবাদ জংচন ৰেলৱে ষ্টেচন ADI। ইয়াৰ প্লেটফৰ্মৰ সংখ্যা 12 ট্ৰেকৰ সংখ্যা 16 আৰু ডেইলি 340খন ট্ৰেইন এই ষ্টেচনৰ মাজেদি অহা যোৱা কৰে। নম্বৰ 7 খড়গপুৰ জংচন ৰেলৱে ষ্টেচন KGP। ইয়াৰ প্লেটফৰ্মৰ সংখ্যা 12 ট্ৰেকৰ সংখ্যা 24 আৰু ডেইলি 265খন ট্ৰেইন এই ষ্টেচনৰ মাজেদি অহা যোৱা কৰে। নম্বৰ 8 কানপুৰ চেন্ট্ৰেল ৰেলৱে ষ্টেচন CNB। ইয়াৰ প্লেটফৰ্মৰ সংখ্যা 10 ট্ৰেকৰ সংখ্যা 14 আৰু ডেইলি 475খন ট্ৰেইন এই ষ্টেচনৰ মাজেদি অহা যোৱা কৰে। নম্বৰ 9 এলাহাবাদ জংচন ৰেলৱে ষ্টেচন ALD। নতুন নাম প্ৰয়াগৰাজ। নাম্বাৰ অফ প্লেটফৰ্ম অৰ্থাৎ প্লেটফৰ্মৰ সংখ্যা 10 ট্ৰেকৰ সংখ্যা 16 আৰু ডেইলি 273খন ট্ৰেইন এই ষ্টেচনৰ মাজেদি অহা যোৱা কৰে। নম্বৰ 10 পাটনা জংচন ৰেলৱে ষ্টেচন PNBE। ইয়াৰ প্লেটফৰ্মৰ সংখ্যা 10 ট্ৰেকৰ সংখ্যা 15 আৰু 281খন ট্ৰেইন এই ষ্টেচনৰ মাজেদি ডেইলি অহা যোৱা কৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।